खुलुमबाय बड'लेण्ड निउज 24आव नोंथांमोनखौ बरायबाय। थांनाय साननैसोनिफ्राय अखा हाबाय थानायनि जाहोनाव आफां आसामनि माखासे जिल्लाजों लोगोसे तामुलपुर जिल्लानि माखासे ओनसोलफोराव दैबाना जादों। दैबानायाव न'-बां लामा सामा गासैबो लोमसाव जादों। अखानि दै आरो बरलिया फाग्लादिया मथङा दैमाफोरनि दै बांनाया तामुलपुर जिल्लानि माखासे ओनसोलखौ दै लोमहोदों। बरलिया दैमानि दै बांनाया तामुलपुरनि केकेरकुसि दारकुसि बड'लेण्ड सक ओनसोलफोरखौ दै लोमहोदों। लामा न'-बां दुब्लि फोथारा दैबानाजों लोमसाव जाना दङ। न'खरनि सिथ्लाफोराव जानजिसे लामायाव बिखासे दै जानाय नुनो मोन्दों। तामुलपुर बियाबनि एमएलए जलेन दैमारिया दैबानाजों लोमसाव जानाय जायगाफोरखौ नायदों। बिथाङा खहा जानांनाय सुबुंफोरनि थाखाय थाग्रा रिलिफ केम्प आरो जानाय लोंनाय राहा लानायनि नेरानेपेरा जी बरखन आহি আছে ইয়াৰ ফলত আমাৰ কেকেৰকুচি নেজডিফলি দাৰকুচি বৃহত্তম অঞ্চল আজি বানপানীত ডুবিছে। গতিকে মই 8টা বজাৰ পৰা ইয়াতে আছোঁ, গোটেই এলেকাবিলাক চাইছোঁ। গতিকে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন সকলকো চবকে আমি কোৱা হৈছে, গোটেই ক'লোঁ। আৰু যিবিলাক গাঁও এতিয়াও পানীৰ তলত আছে এই গাঁওবিলাকৰ কাৰণে ইমিডিয়েট আমি ৰিলিফ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু যেহেতু ঘৰত থাকিব নোৱাৰে বা ভাত তেনেকুৱা বনাই খাব পৰা অৱস্থা নাই, গতিকে ৰিলিফৰ কাৰণে প্লেচ আইডেণ্টিফাই কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। আৰু মই অলৰেডি DC SD চবকে কৈছোঁ। আৰু লগতে আমাৰ যি পাৰ্টি লেভেলৰ পৰাও BJP UPPL চব লেভেলৰ পৰাও গাঁওবিলাকৰ খবৰ লৈ ইহঁতক খাদ্য যোগানৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। মানুহৰ যথেষ্টখিনি অসুবিধা হৈছে। লগতে আমাৰ জীৱ জন্তু যি গৰু ছাগলী যিটো পোহনীয়া জীৱ জন্তু ইয়াৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। গতিকে ইয়াৰ কাৰণে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্ট আছে, ইয়াতক আমি আজি নিৰ্দেশ দি দিম যে ক'ত কেনেকুৱা ব্যৱস্থা কৰিব লাগে, খাদ্য কেনেকৈ কি কৰিব লাগে। আজিৰ ভিতৰত ৰিলিফ বা ব্যৱস্থাখিনি হৈ যাব। দুবাৰ কৰি পানী হ'ল, গতিকে আমি খেতিজীৱী মানুহ, আমি কৃষক। গতিকে ইমানবোৰ আমি কঠীয়া পাৰিলোঁ, আমাৰ 8-10 বিঘা মাটি ৰোৱাৰ কাৰণে কঠীয়াবিলাক চব ধ্বংস হৈ গ'ল। আমাৰ চলাৰ পিছৰ পৰ্যায়টো কি হ'ব, আমি কি কৰি খাম? গতিকে আমাৰ ইয়াতে 100-150 মানুহ চব পানীৰ তলত আছে। গতিকে কিবা অলপ উপায় দিলে আমি গতিকে এটা হেৰি হ'ম আৰু উপকৃত হ'ম। ৰাস্তা ভাঙি গৈছে আৰু কি মানুহৰ কিবা ক্ষতি হৈছে নেকি? মানুহ ক্ষতি মানে ঘৰত গোটেই বুৰি গৈছে, বিচনা পানী সোমাব এতিয়া অলপ বাকী আছে। আমাৰ ঘৰে এইটো সোমাব এতিয়া অলপ বাকী। এই গাঁওখনৰ নাম কি বাইদেউ? এখন কেকেৰকুচি। तामुलपुर जिल्लानि बेन्दोंआव थानाय दारकुसि केकेरकुसि बड'लेण्ड सक ओनसोला दैबानाजों गोबां खहा जानाङो। नोंथांमोना नायगासिनो दंमोन बड'लेण्ड निउज 24। गोजोन्थों।